সো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছামিজ আৰমান ব্লগ। কি হ'ব আপোনাৰ আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ আজি আমি আহিছিলোঁ কলাক্ষেত্ৰত। তো ইয়াতে বোলে নতুন নতুন বহুত বস্তু আনিছে। তো আৰু গাইজ মই আজি নাই বোলে 1 বছৰ হ'ল চাগে, মই আজি প্ৰথম মানে বহুত দিন পিছত আহিছোঁ, 1 বছৰমান হ'ল চাগে। এই বহুত তেতিয়া আহিছিলোঁ 10 ক্লাছত থাকোঁতে, এতিয়া অহাই নাছিলোঁ। তো আমি টিকেট কাটি ৰেডি হ'লোঁ। তো আমি ভিতৰৰ পৰা সেইপিনৰ পৰা আহিছিলোঁ। তো টিকেটখন দেখাইছোঁ। ঐ টিকেটখন লৈ আহ, টিকেট গাইজ আগতে যিমান কম আছিল এতিয়া টিকেটৰ দাম দেখাইছোঁ ৰ'ব। কিমান আছিল টিকেটৰ? এই দিছোঁ গাইজ 100 টকা, 2জনৰ মাত্ৰ। ই আৰু মই আহিছিলোঁ, 100 টকা লৈছে গাইজ টিকেট। আগতে আছিল 30 টকাকৈ না 20 টকাকৈ হিচাপত আছিল, এতিয়া 100 টকা হৈছে। বাহ, যে কিমান বাঢ়ি যাইছে। বাকী যিয়ে নহওক কি আছে কি নাই আজি সকলো ভিডিঅ'টো দেখাম। তো এণ্ডলৈ চাই থাকিব, স্কিপ নকৰিব। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো অলপ লং হ'ব পাৰে। তো বলক কি আছে ন কি দেখাওঁ। তো গাইজ আমি সেইপিনৰ পৰা আহিছিলোঁ, এইটো ইপিনে গেট চাব পাৰে, এইপিনে এণ্ট্ৰি আৰু এইপিনে ভিতৰত যাব লাগে। তো ই যাই আছে এইপিনে। তো এইপিনে চাওক, এইপিনে এখন ব্ৰিজো আছে। তো বলক ভিতৰত যাওঁ আৰু বেছিভাগতো এইপিনে পূৰা মজা আজিকালি ভাল কৰিছে, আগতকৈ অলপ চলপ বেয়াই আছিল। কোনফালে যাবি? এইপিনে যাওঁ নে এইপিনে যাওঁ? বল এইপিনে যাওঁ, আগলৈকে যাওঁ। আজিকালি পানী অলপ চলপ হোৱা হৈছে, আজিকালি পানী নাছিলে আগতে। ভাল হৈছে কালাৰ চালাৰ বা গছ চছো ধুনীয়া লগাইছে। অলপ আগলৈকে যাওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। আমি আহি থাকোঁতে এটা বস্তু দেখা পালোঁ, এটা কেমেৰা শ্বুট হৈছে, মই আপোনালোকক দেখাই এইপিনে চাওক, মই দেখাই দিছোঁ একবাৰ এনে। এই চাওক কেমেৰা পূৰা ফটো শ্বুট হৈছে। বাহ, পূৰা মজাই লাগে, ইয়াতে পূৰা ফটো শ্বুট হৈছে। আৰু গাইজ চাওক কিমান ধুনীয়া জেগা এটা, পৰিৱেশ চাফ চিকুণো হৈছে, ইমান বেয়া নহয়। মানে পিছফালে লাজো লাগে, চকীদাৰ ওলোৱা আছে, আমাৰ ইয়ে আছে ইয়াতে। যিয়ে নহওক আমি দুটা যাই আছোঁ, ওপৰলৈকে যাওঁ, ওপৰত কি আছে কি নাই যাওঁ। গাইজ আমি ওপৰত আহিলোঁ, ওপৰত এতিয়া যাই আছোঁ আৰু ওপৰত যাম আৰু চাওক কি আছে। এনেইতো জেগাটো ভালেই, চাফ চিকুণো হৈছে। গাইজ সঁচাই কৈছোঁ, বহুত জেগাটো বহুত ধুনীয়া, ক'ব নোৱাৰি। আপোনালোকে নিজে একবাৰ আহি চাব, মানে এইটো চোৱাই কথা। বহুত জেগা আছে আৰু ভাগৰ লাগিছে বহুত। এইখিনি অলপ লেতেৰা আছে, কিন্তু তথাপিও চাফ চিকুণো বহুত আছে। এতিয়া বৰ্তমান আমি ওপৰত দি যাই আছোঁ, কি পাওঁ কি নাপাওঁ নাজানো। ঠিক এনে কি সাপ চাপ নেকি? জংঘল না পূৰা, বহুত ৰাস্তা আছে, বহুত জেগা। ওপৰতো ক'বই নালাগে, চক তলততো আৰু পূৰা। এনেই জেগাটো ভাল, আপোনালোকে নিজে আহি পেলাই চাব একবাৰ। খোৱা বস্তু নহয়, এইটো চোৱা বস্তু অকল। আগতে ইমান এটা ভাল নাছিল, এতিয়া অলপ ভাল হৈছে আৰু বৰ্তমান। আৰু গাইজ আমি এইপিনৰ পৰা আহিছিলোঁ, আহি থাকোঁতে এইপিনে দেখা পালোঁ, ভাবিলোঁ কি বা হয়। তো ইয়াতে বনাই আছে চাগে, কিবা হ'ব চাগে, কিবা খেলা ফাংচন চাংচনে কিবা হ'ব চাগে, নাজানো আৰু। এই জংঘল বহুত, কিন্তু মানিব লাগিব কিন্তু দেই। আৰু গাইজ সঁচাই কৈছোঁ, যদি ইয়াতে আহে না ৰাস্তা বিচাৰি নাপাব। আমি ইপিনৰ পৰা আহোঁ, এবাৰ সিপিনৰ পৰা আহোঁ, কিন্তু ৰাস্তা এটাই হয়। এতিয়া ক'ত যাই আছোঁ নিজে গম পোৱা নাই। ক'ৰবাত গম পাইছে না ক'ৰবাত যাই আছোঁ ক'ত? নাই, মই গমেই পোৱা নাই। ইপিনে আহোঁ, ইপিনৰ পৰা যাওঁ, ইপিনে আকৌ একেই ৰাস্তা, মানে একো ধৰিবই পৰা নাই। কি মানে এইবিলাক কি কবি, জংঘলে জংঘল। এতিয়া খানা চানা খাইছিল নেকি? যাওক গাইজ, জুই চুই জ্বলাই খানা চানা খাব পাৰিছে ইয়াতে। সুধি চুধি আহিব পাৰে খানা চানা যদি খাই আপোনালোকে। মানে মই গমেই পোৱা নাই ৰাস্তাটো কেনেকুৱা। এতিয়া গৈছিলোঁ ইপিনে, ইপিনে আহিলোঁ, ইপিনে বোলে এইপিনে তাত তলত তাতে ৰেলৰ হেৰি আছে, সৰু সৰু খেলা চালি, তাতে যাওঁ, আপোনালোক দেখাই আছোঁ। আৰু গাইজ মই এটা কথা বুজি পোৱা নাই, ইমান ধুনীয়া এখন পাৰ্ক এখন বা ইমান ধুনীয়া জেগা ঠাই এখন, ইয়াতে আহি ধুনীয়াকৈ মজাকৈ মানে ফূৰ্তি চূৰ্তি বা খানা চানা যদি খানা চানা খাব পাৰে। এতিয়া ক'ত এটা আপি আনি তাত মানে তাতে চব জেগাতে দেখাই পাইছোঁ, মানে আপি ল'ৰা মানে এনেকৈ মানে কি মানে বুজি পোৱা নাই। আহা ধুনীয়াকৈ বস্তু চস্তু চাব লাগে বা কি কি আছে হেৰি বুজি পালে, এই তোৰ এটা আপি, এটা আপি, এটা ল'ৰাই মানে কি আৰু দে আৰু কি কৰিবি আৰু। আৰু গাইজ আমি আহি পালোঁ এইপিনে, কিবিলাক ঘৰ চৰ খাই আছোঁ, বুজিয়ে পোৱা নাই কি তাৰমানে। বাকী যিয়ে নহওক, যি আছে আহি পালোঁ এখন তাতে যাওঁ, কি আছে কি নাই বলক। আৰু আমি ফাৰ্ষ্টত এণ্ট্ৰি কৰিছিলোঁ ইপিনেদি, মই এইবাৰ দেখাই দিছোঁ, দেখাই দিওঁ। আৰু গাইজ এইপিনে জুম কৰি দেখাই দিয়া, মানে টিকেট কাটে, তলতে হয়, ইয়াতে ওপৰত আছে, যোনে যোনে উঠিব মানে বিচাৰে উঠিব পাৰে। আছে বাকী গাইজ এতিয়া বৰ্তমান সেনেকুৱা মানুহ নাই, যিহেতু এনে কেতিয়াবা সৰস্বতী পূজাত হওক বা কিবা হওক ভৰ্তি হৈ থাকে। এতিয়া আপোনালোকে চাব পাৰিব খালী হৈছে, আচলতে নাই বিশেষকৈ। আপোনালোকে যদি জানুৱাৰী
ফাৰ্ষ্ট দিনা আহে তেতিয়াহ'লে চাব বহুত মানুহ ভৰ্তি হৈ থাকিব আৰু এতিয়া বৰ্তমান জাগা চাগা নাই আৰু পৰা আমি পেলাই যাওঁ কাম নাই আৰু চাব নাই এতিয়া খেলটো হ'ব তো এইফালে চাওঁ এইফালে ভগা বিল্ডিংটোত দেখাই দিয়ে পেলাই তাতে মানে কিছুমান মিউজিয়ামৰ বস্তু আছে আমি তাতে ভিতৰত যাম কিন্তু বাহিৰখিনিতো চালোৱে ঠিকে আছে মানে ঠিক ঠাক আৰু চাফা চুফা বাহিৰখিনি ভালেই যায় এইখিনি একো ভাল হেৰি নহয় কিন্তু মোৰ এটা কথা বেয়া লাগিছে যে ছোৱালী মানে এনেকুৱা পাৰ্ক এখন ধুনীয়া তাতে এনেকুৱা কৰি ভালকৈ এইবিলাক বস্তুত চোৱা বা নলেজ অলপ থাকিব লাগে ত' এইপিনে আমি বিল্ডিঙত যাওঁ ত' কি আছে কিনা আপোনালোকক দেখাই আছোঁ এইখিনি বহুত উঠিলোঁ ত' তাতে যাওঁ বলক ভিতৰত এণ্ট্ৰি কৰাৰ আগতে এইপিনে চব এইপিনে এণ্ট্ৰি কি আছে চব মজা কেমেৰামেন দাদা এই দিছোঁ এতিয়া মানিব লাগিব বহুত বস্তু আছে মানে সকলো কি দেখাবলৈ সেই নপাব মানে সকলোৱে বুজি নাপাব চব তেনেকৈ কি আছে গাঢ় মুগা মানে গাঢ় তাৰপিছত এইপিনে কি আছে মোনা মানে চব আৰু বস্তুবিলাক আছে মানে বৰফৰ বা অঞ্চলটো আছে দাম দিয়া আছে সেইকাৰণে চব এৰি চাব মানে এখন ছোৱালী হ'লে যিবিলাক জনগোষ্ঠী হয় এইপিনে চাওঁ আপোনালোকে যিটো কুৰি জনগোষ্ঠী আছে মাৰ জনগোষ্ঠী আছে তাৰপিছত সেইটো ৰাখালা জনগোষ্ঠী আৰু এইটো ডিমিচা জনগোষ্ঠী চব প্ৰতিটো জনগোষ্ঠীৰে ইয়াতে ফটো ধুনীয়াকৈ লগতে বা মূৰ্তিতে থৈ দিছে বহুত আছে বিভিন্ন চাব পাৰে এইপে জনগোষ্ঠী আছে মানে এইটো বৰ্তমান লোহাৰ কিবা সন্মতি আৰু এইটো চিংফু জনগোষ্ঠী আছে মানে ধুনীয়াকৈ বস্তুবিলাক সজাই থৈ দিছে চাব পাৰে টাই আই জনগোষ্ঠী আছে টাই মিক্সা জনগোষ্ঠী তাৰোপৰি এইপিনে আছে টাই ফাউগে জনগোষ্ঠী টাই টুৰি জনগোষ্ঠী খুব ইউনিক মানে বিভিন্ন বস্তু আমি দেখাই নাই সেইবিলাক জনগোষ্ঠী চাব পাৰে কাৰ্বি জনগোষ্ঠী আছে কেমেলা জনগোষ্ঠী কিবা ক্ৰিয়েটিভ মবিলিটি মানে ইংলিছত আছে সেইবিলাক জেডি নাগা জনগোষ্ঠী চব যোৱা এইবিলাক আছে মানে মণিপুৰীসকল যদি চাই আছে বুলি গমে মই চাগে মণিপুৰী সম্প্ৰদায়ত মানে কি বা এইটো আৰু কাৰ্বি জনগোষ্ঠী চব আছে যোনবোৰে দেখাই গ'ল আৰু এইপিনে চব মানে এইটো কি বা মই পাহৰি গ'লোঁ লিখা কৰি পাব মানে এইটো কিবা আছিল পাহৰি গ'লোঁ বৰ্তমান সত্ৰীয়া গায়ন কিবা আছিল আৰু ওপৰত যাব পাৰোঁ মানে এইটো ছেকেণ্ড ফ্ল'ৰ হয় ছেকেণ্ড ফ্ল'ৰটো বহুত ধুনীয়া ধুনীয়া মানে বস্তুবিলাক আছে আৰু ওপৰত কি নহ'ব তোমালোক চাওক কি আছে কি নাই বস্তুবিলাক এইখিনি চব ফাৰ্ষ্টত দেখাই পালোঁ ইমান ডাঙৰ কল এইপিনে আছে আপোনাৰ কিবা বাতি নে কি কিবা এইটো কৈ ধুনীয়া বনাই লৈ বহুত ধুনীয়া ধুনীয়া বস্তু আছে পিৰা আছে খৰাহী তাৰপিছত এইবিলাক কাঠৰে কিবা আছে আৰু নাম নাজানো বিশেষকৈ কাঠৰ চৰাইবিলাক থৈ দিছে পুতলা মানে মৰা ঈদৰ
ধুনীয়া চব কাউৰী আছে, হাত আছে, ময়ূৰ, বহুত ধুনীয়া ধুনীয়া আছে, পুতলাই আপোনালোক ক'লোৱে যিহেতু অকল শুনা নহয়, আপোনালোকে ভিডিঅ'টো গমে পাইছে কিমান ধুনীয়া ধুনীয়া বস্তুবিলাক আছে। আপোনালোকে আহক, নিজে চাওক, ল'ৰা ছোৱালী কোনোবা যদি আছে মানে আহি পোৱা নাই তেওঁলোকক দেখাওক। বহুত মানে বহুত ভাল ভাল বস্তু আছে, আগৰ দিনৰ পুৰণি মানে বস্তু সামগ্ৰীবিলাক আছে, ধৰক জাপি জাপি বহুত বস্তু আছে। ক'লোৱে শুনা নহয়, নিজে দেখাব চাম। গাইছ মই আপোনালোকক অলপ ওপৰৰ পৰা ভিউটো দেখাই আছোঁ, চাই দিয়কচোন কেনেকুৱা। তো গাইছ চাওক কিমান ধুনীয়া এটা ভিউ। এতিয়া অলপ চলপ মানুহ হৈছে, চাওক বহুত ধুনীয়া আৰু পুৰা ভিউ আছে, বহুত মজা। তো ভোকো লাগিছে, অলপ কিবা খাওঁ মানে মাত চাত নোলোৱা আহিছে মানে গমে পাইছে চাগে। কাৰণে আমি ৰাতিপুৱা আহিছিলোঁ, এইটো বৰ্তমান একো খোৱা নাই। ইও কৈ আছে যে কিবা কিবি খাম, ভোক লাগি আছে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো গাইছ মোৰ ভিডিঅ'টো প্ৰায় 90% চাই কিন্তু মোক মানে কমেণ্ট বা লাইক নকৰে। প্লিজ আপোনালোকে লাইক আৰু কমেণ্ট কৰি দিব। তো গাইছ আপোনালোকৰ কাৰণে মই ইমান ধুনীয়া ধুনীয়া মানে সৌন্দৰ্য এটা পৰিৱেশ দেখাবৰ কাৰণে মই চেষ্টা কৰোঁ। আপোনালোকে প্লিজ এটা কমেণ্ট কৰি দিব। যাৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে খালি কমেণ্ট কৰক, মই তাৰ ওপৰত যাই পেলাই ভিডিঅ' বনাম। আৰু গাইছ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত প্লিজ ক'বই। বহুতে মোক কমেণ্ট নকৰে, প্লিজ কমেণ্ট কৰি জনাব। তো গাইছ আপোনালোকে যদি আহিব বিচাৰে তো আহিব পাৰে। তো মই এড্ৰেছটো মানে লোকেশ্যনটো মই প্ৰিণ্টত দি থৈ দিছোঁ, মানে ডিছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকে আহক, বহুত ধুনীয়া জেগা হয় কলাক্ষেত্ৰ। মই প্ৰায় 1 বছৰ আগতে আহিছিলোঁ, এতিয়া আহি পেলাই বহুত ভাল লাগিছে। তো আজি ভিডিঅ'টো এইখিনি, তো নেক্সট ব্লগত লগ পাম। তো বাই বাই।